আৰু ডিজিটেল মিডিয়া ইউনিয়ন অফ কাৰ্বিআংলং আমি দুইটা সংগঠনে আজি ৰাংচিনা চাৰ্পো কালচাৰেল ক্লাবত উদযাপন কৰিছোঁ আৰু আমি সকলোৱে জানো যে নেশ্যনেল প্ৰেছ ডেৰ অৰ্থ হ'ল মুক্ত আৰু স্বতন্ত্ৰ প্ৰেছ গতিকে এই আদৰ্শটো আমি মানি ল'ব লাগিব আৰু আমি সাংবাদিকসকলে কেইবাটাও কথা মনত ৰখা উচিত সেইটো হ'ল আমাৰ দায়িত্ববোধ আছে দায়িত্ববোধ থাকিব লাগে কাৰণ ধৰক সমাজত দুৰ্নীতি অনিয়ম ভ্ৰষ্টাচাৰ এইবিলাক চলিয়েই থাকে কিন্তু আমি সাংবাদিকসকলে ইয়াৰ বিৰুদ্ধে আমি যুঁজিব লাগে আমি মাত মাতিব লাগে আমি সৰব হ'ব লাগে আৰু দ্বিতীয় কথা হ'ল প্ৰেছ হ'ল এটা চতুৰ্থ স্তম্ভ কিন্তু চতুৰ্থ স্তম্ভ মানে কথা কোৱাৰ অধিকাৰ কথা কোৱাৰ স্বাধীনতা বাক স্বাধীনতা আছে বুলিয়েই আমি সকলো সময়তে উল্টা পুল্টা যি টি কথা ক'ব নালাগে কাৰণ আমাৰো ভুল কিছুমান থাকিব পাৰে আমি আত্মসমালোচনা কৰিব লাগে গঠনমূলক সমালোচনা আমি নিজেও কৰিব লাগে লোককতো কৰিব লাগেই আমি নিজেও কৰিব লাগে গতিকে আজি এই উপলক্ষে আমি সকলো ৰাইজ তথা সংবাদকৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমি কিছুমান বেলেগ ক্ষেত্ৰৰ মানুহকো মাতিছোঁ ইয়াত যিসকলৰ মান সন্মান আছে তেনেকুৱা মানুহকো মাতিছোঁ তেখেতসকলৰ কথাও শুনিছোঁ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ আৰু এই বস্তুটো আমাক আৰু এটা কামের দৰকাৰ পালন কৰে যে আমি যে মানে কৰ্মীসকল আছোঁ সাংবাদিকসকল আছোঁ আমাৰ পজিশ্যনটো এছাৰ্ট কৰিব লাগে সমাজে আমাৰ কথা জানিব লাগে সেইটোৱে উদ্দেশ্য বেলেগ আৰু একো থেংক ইউ